হাই ফ্ৰেণ্ড, আজি মাঘ বিহু উৰুকা সকলোকে মোৰ ফালৰ পৰা মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোকেও ভালে থাকক, আমিও ভালে থাকোঁ, সকলো বিহু ভালে কুশলে যাওক, আমাৰো ভালে কুশলে যাওক। আৰু আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হেপী ভোগালী বিহু। আৰু বিহুত কি কিনো বনালোঁ, কি কিনো কৰিলোঁ তাকে অকণমান দেখাওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকেও কি কিনো বনালে দেখাবচোন। মই বিশেষ তেনেকৈ একো বনোৱা নাই আৰু অলপ চলপ বনাইছোঁ, তাকে দেখাওঁ বুলি ভাবিছোঁ। এতিয়া নিমকি বনাইছোঁ বিহুৰ কাৰণে। এইটো অৰেঞ্জ কালাৰ, এইটো চকলেট কালাৰ, আৰু এইটো সদায় খোৱা নৰ্মেল কালাৰ। সদায় খাই থকা হয় এইটো, সেইকাৰণে অকণমান ডিজাইনটো বেলেগ কৰি বনাইছোঁ। নিমকি বনালে কালি ল'ৰাকেইটাই। এইটো কোক পাউডাৰ দি পিনে চকলেট কালাৰ, আৰু এইটো অৰেঞ্জ কালাৰ, আৰু এইটো নৰ্মেলটো, আৰু তিল পিঠা এয়া বনাইছে। এইটো বনাইছে, এইটো গুলপীয়া কালাৰটো বিটৰ ৰসৰ পৰা। আৰু আপোনালোকেও বনাবচোন, খাবলৈ বৰ সোৱাদ লাগে। এয়াই আমাৰ পিঠা, ইমানেই বিহু গোটাইছোঁ আৰু বেলেগ বিশেষ আয়োজন কৰা নাই। এয়া আমাৰ শাহু মায়ে তেল পিঠা বনাইছে, আৰু আমাৰ সোণাল মানুহবিলাকে এনেকৈ পিঠা বনায় দীঘল দীঘল। আপোনালোকে কেনেকৈ বনায়? আহোমবিলাকে গোল গোল বনায়। এয়া কছাৰী পিঠা, এয়া মায়ে বনাই আছে। এইফালে চাই দে মোক। এয়া এয়া ঘৰৰ পৰা দি পঠাইছিলে নাৰিকলৰ লাড়ু। এতিয়া ৰাতিপুৱা খাম চাহৰ লগত এটা এটা। শাহু বোৱাৰী হাঁহ চাফা কৰি লাগিছোঁ, মই হাঁহ পাখি গুচাইছোঁ। এইফালে মায়ে হাঁহ কাটিছে, খাই দে মায়ে এক পাক। আজি মাঘ বিহু উৰুকা, একদম হাঁহৰ মাংসৰ লগত জগৰি খাম। এয়া এটা কাটি আছে, এটা গুচাই আছোঁ। এয়া গাহৰি মাংস, এফালে সেইখিনি পুৰিব, সেইখিনি বইল কৰি থৈছোঁ, ধোৱা নাই সেইকাৰণে এনেকুৱা দেখিছে। সেইখিনি ড্ৰাই ফ্ৰাই বনিব। এয়া আৰু এজাত আপোনালোকক দেখাবলৈ পাহৰি থাকিলোঁ। এয়া ব্ৰইলাৰ মাংস, সেইখিনি বেগতে আছিলে, উলিয়াবই থাকি গ'ল। তাই মেজি জ্বলাইছে। মোৰ ভিডিঅ'টো ইমানেই আছিলে, বিহুৰ ভিডিঅ'। আৰু ভোজ খোৱাবিলাক দেখাব নাপালোঁ, কাৰণ অকলে বনোৱা মেলা কৰি থাকোঁতে সেইবোৰ কৰিব নাপালোঁ, সেইটো কাৰণে নেদেখালোঁ। ইমানে মেজি জ্বলোৱা, জলপান খোৱা, চাহ জলপান তেনেকৈ। আৰু নতুন এটা ভিডিঅ'ৰ লগত লগ পাম আপোনালোকক। আজিলৈ আহোঁ, বাই বাই।